গাইজ মই আজি নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে নাই এইটো এটা ব্ৰইলাৰ 1 কেজি চাইজৰ ব্ৰইলাৰ এটা লৈ লৈছোঁ। দেখিছে পেটু চেটু চব উলিয়াই লৈ ল'লোঁ গাইজ। আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। গাইজ আদা ৰচুন জলকীয়া 4টা লৈছোঁ, এইকেইটা মিক্সিত পিচি লওঁ ধুনীয়াকৈ। গাইজ ইয়াত আমি আদা ৰচুন জলকীয়াৰ লগতে ইয়াত মিট মছলা দিলোঁ, কাশ্মীৰ দিলোঁ, ধনিয়া পাউডাৰ দিলোঁ, জিৰা দিলোঁ, তাৰপৰা গৰম মছলা অলপমান দিলোঁ, মিঠাতেল অলপমান ঢালি পিনি এই নেমুডোখৰ ইয়াত অলপমান চেপি দিছোঁ এনেকৈ। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম গাইজ। ধুনীয়াকৈ গাইজ মছলাখিনি এতিয়া এইটো মিলাই ল'লোঁ। মিলাই লৈ এতিয়া ইয়াত ধুনীয়াকৈ এইটো সানিম। এতিয়া যিসকলে এতিয়া মোৰ ভিডিঅ'টো চাই আছে, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। এইটো অলপমান দেৰি কাৰণে এতিয়া এনেকৈ ৰাখি থৈ দিম। A few inches later. আধা ঘণ্টামান এই ফ্ৰিজত ৰাখি পিনি দেখিছে নাই, এইবোৰ কিমান ধুনীয়া হৈ গৈছে, কালাৰটো দেখিছে দেখিবলৈ। লৈ লৈছোঁ গাইজ। এতিয়া তেল ইয়াত পাতি থৈছোঁ, কেৰাহীত গৰম হোৱা নাই গাইজ। আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি ইয়াত এইটো ব্ৰইলাৰটো এনেকৈ দি দিছোঁ। গেছটো কমাই দিছোঁ, কম গেছত লাহে লাহে বনাই থাকিম। দেখিছেনে গাইজ, 10 মিনিটমান বনাই বনাই আমাৰ এতিয়া মাংসটো এনেকুৱা হৈছে। তেতিয়া অকণ চুইখন এনেকৈ খুচি খুচি দিছোঁ, যাতে ভিতৰটো অকণ সিজে, নহ'লে ভিতৰটো নিসিজে ন, সিজিবৰ কাৰণে এনেকৈ কৰিছোঁ। আৰু এনেকৈ তেলটো দি আছোঁ। গাইজ আমাৰ মাংস এইপিনে ফ্ৰাই হৈ গ'ল। দেখিছেনে আপোনাৰ কিমান ধুনীয়াকৈ সিজিছে, এইটো দেখিছে নাই। এইপিনে ভাতো বাঢ়ি ল'লোঁ, চবেই ভাতটো খাব লৈছোঁ, খাবলৈ লৈছোঁ গাইজ। এইবোৰ দেখিছে নাই ধুনীয়াকৈ সিজিছে, দেখিছে নাই গাইজ কিমান ধুনীয়াকৈ সিজিছে। ধুনীয়া হৈছে গাইজ, আপোনালোকে বনাই খাব ঘৰত। পদিনা চাটনি গৰম হৈ আছে। কেনেকুৱা আছে? ভাতটো খাই লওঁ গাইজ। এই গাইজ ভাতবোৰ আমি খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।